ওকে চেৰাপুঞ্জীৰ আকৌ এটা নতুন জেগাৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, এটা খোলো মই সত শ্ৰী আকাল। এতিয়া চাওক, চেৰাপুঞ্জীত ৱাটাৰফল চালোঁ, বহুত কিবা কিবি চালোঁ। এতিয়া এই ভিডিঅ'টিত আপুনি দেখিব এখন ইক' পাৰ্ক, আৰু এই ইক' পাৰ্কখনত ভিৰ চাওক কিমান মানুহ আছে। আৰু এই ইক' পাৰ্কখনতনো আচলতে কি আছে সেই গোটেইখিনি তথ্য জানিবলৈ ভিতৰত যাব লাগিব। কিন্তু ইয়াতে এখন এণ্ট্ৰি গেট আছে, ইয়াতে 30 টকা লয় গাড়ীখন এণ্ট্ৰি, এইখন গাড়ী। তো এই গাড়ীৰ এণ্ট্ৰি 30 টকা, আৰু ভিতৰত যাওঁতে 20 টকাকৈ ল'ব। তো সেইটো এটা এক্সট্ৰা, মানে ইয়াতে কিন্তু আপুনি পইচা ভৰিব লাগিব, প্ৰতিটো ষ্টেজত আপুনি পইচা ভৰিব লাগিব। আৰু ভোক লাগিছে, ইয়াতে ভাতটো খাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টি আগলৈকে চাই থাকক। সৰুকৈ ইনফৰ্মেশ্যন এটা দি থৈ দিওঁ, মানে আপুনি এতিয়া ভাবিব পাৰে নহয় যে ইয়াতে যদি আহোঁ, ইক' পাৰ্কত ইয়াতে যদি আহোঁ, থাকিব ক'ত পাম, নে নাপাম। থকাৰ কাৰণে কোনো টেনশ্যন নাই। চেৰাপুঞ্জীৰ ওচৰত আছে, চেৰাপুঞ্জীত ঢেৰ থকাৰ কাৰণে ঠাই, হোমষ্টে ঢেৰ। আৰু যদি ইক' পাৰ্কতো আহে, ইক' পাৰ্কতো হোমষ্টে আছে ঢেৰ, এইবিলাক হোমষ্টে। গতিকে থকাৰ কাৰণে কোনো প্ৰব্লেমেই নাই, থকাৰ কোনো অসুবিধাই নাই। চাৰিওপিনে হোমষ্টে, ঘৰত থাকিব পাৰিব। খানাটোৰ কাৰণে প্ৰব্লেম কিবা হ'ব পাৰে, খানাটো আনি খাব পাৰিবই, সেইটো টেনশ্যন নাই। তো এই ইক' পাৰ্কত মানে ইয়াতে আহিলে আপুনি পইচাৰ ওপৰত পইচা ভৰিবই লাগিব। আৰু এই ইক' পাৰ্কত ডাঙৰ বস্তু এটা দেখিছোঁ, আপুনি যদি মোবাইল কেমেৰা আনে মোবাইল কেমেৰা কোনে নানে সেইটো কথা কওকচোন। মোবাইল কেমেৰা কোনে নানে? গতিকে মোবাইল কেমেৰাও যদি আনে তেনেহ'লে 10 টকা এটা এক্সট্ৰা দিব লাগিব, আৰু প্ৰতিজনৰ 20 টকা। আৰু যদি ভিডিঅ' কেমেৰা আনে, মানে মোৰ নিচিনা, তেনেহ'লে 1000 টকা। অ'কে, মোবাইল কেমেৰাৰে ভিডিঅ' বনাই আছোঁ ইয়াতে। ইক' পাৰ্কত সোমাই আহিছোঁ, ভাত খালোঁ, আৰু এতিয়া ইক' পাৰ্ক। ইয়াতে মানে আচলতে গোপ্ৰটো ওলাব পাৰোঁ, কিন্তু 1000 টকা লিখা আছে, মই দি অহা নাই। তো বনোৱা নাই, তথাপি বনাব পাৰি, চাৰ্জো কম আছে সেইকাৰণে বনোৱা নাই। আৰু যি কি নহওক, আপোনালোকে ইক' পাৰ্কখন চাওক, বহুত বেয়া নহয়, ধুনীয়া ইক' পাৰ্ক। এনেকুৱা কিবা কিবি আছে, এইবিলাক আছে, সিপিনে আছে। অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। একচুৱেলি আমাৰ এনেকুৱা হয় যে কিবা এটা জেগাত যদি আহোঁ, সেই জেগাটো নাচালোঁ তেনেহ'লে কি হ'ব, হয়নে? গতিকে ইক' পাৰ্কত আহিছোঁ, গতিকে মানে চেৰাপুঞ্জীত আহিছোঁ, ইক' পাৰ্কটো চাবই লাগিব ধৰক। গতিকে সেয়াই চালোঁ, কিন্তু বহুত বেছি একো খাচ নাই। ভিউ পইণ্ট আছে, ইয়াতেও ভিউ পইণ্ট আছে, চাব পাৰে। এইখনতো আমাৰ এইটো পাহাৰ হ'ল, তাৰপিছত সেইখন পাহাৰ হ'ল, তাৰপিছত সেইটো নদী যেন লাগিছে মোৰ, সেইটো নদীয়ে চাগে। তাৰপিছত কি আছে, ৱাও, প্ৰকৃতিৰ কেনেকুৱা ৰূপ ন। এইখিনি ঠাই দেখিছে, খুব ধুনীয়া ঠাই। এইখিনিক ভিউ পইণ্ট বুলি কয়। আৰু মই ভাবিছিলোঁ প্ৰথমতে একো নাই নেকি, কিন্তু একো নাই নহয়। আচলতে বহুখিনি আছে। ইয়াত আহিলেহে সেই ফিলটো ল'ব পাৰিব। মানে মই তাৰ পৰা ভাবিছিলোঁ পইচাকেইটা এনে গ'ল নেকি, পাৰ্কটো আমাৰ তাতেও আছে। নহয়, আচলতে ইয়াৰ পৰা যিটো ফিল ল'ব পাৰি সেই ফিলটো আচল। আৰু যদি চাই, মানে বতৰটো আপুনি চাই আছে মই এই ভিডিঅ'খিনি, এইখিনি মুহূৰ্ততে বতৰটো চেঞ্জ হৈ আছে। আধা মিনিট 1 মিনিটৰ মূৰে ৰ'দ আহি আছে, তাৰপিছত 2-1 টোপাল বৰষুণ পৰি আছে, ফগ আহি আছে, এনেকুৱা চিষ্টেম। গতিকে এই ফিলিংছটো মানে ইয়াতে আহিলেহে গম পাব, গম পাইছেনে? আহিব। তো সেয়াই, সিপিনে আকৌ বহুত কিবা কিবি আছে, সিপিনে নাযাওঁ। মানে এনেকুৱাই আৰু পাৰ্কবিলাকতো কেনেকুৱা জানেই, কিন্তু সেই ভিউ পইণ্টটোৱে মেইন বস্তু আছিলে। বাকী ঘূৰিবলগীয়া বহুত আছে ইয়াতে। ইয়াৰ পিছত 7 চিষ্টাৰ্ছ ফলছ আছে, তাৰপিছত এটা কেভ আছে, গুহা এটা আছে। তো তালৈকে যাওঁ। এতিয়া 1 বাজিল, গতিকে সেইখিনি 2-3 ঘণ্টা লাগি যাব। তাৰপিছত আকৌ গুৱাহাটী উভতিব লাগিব। গতিকে আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পালে, আৰু যদি চেৰাপুঞ্জী আহে তেনেহ'লে ইয়াত এপাক মাৰিব, বহুত বেছি খৰচা নাই, ভিউখিনি চাব পাৰিব। কাৰণ আহি যদি নোচোৱাকৈ যায় তেনেহ'লে মনটো বেয়া লাগিব, হয়নে? গতিকে যি কি নহওক, এই ভিডিঅ'টি শ্বৰ্ট আছিলে, ইক' পাৰ্কৰ পৰা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।